কৰিবই লাগিব যোৱাবাৰ প্ৰীতমে কেনেকুৱা নম্বৰ পাইছে আৰু মই কেনেকুৱা পাইছোঁ চি এইবাৰ চাই ল'বি তাক যদি মই বিট কৰিব নোৱাৰোঁ এইবাৰ টপ কৰিহে এৰিম এইবাৰ তাক হৰুৱাহে এৰিম চাই থাক প্ৰীতম তই এইবাৰ পঢ়িমেই হে সৰস্বতী মা Five hours later. Eight hours later. মোৰ পিতাইটো পঢ়া এই মাহঁতে সদায় পঢ়াৰ কথাই কৈ থাকে এইবাৰ অলপ পঢ়িব লাগিব ৰ নাই অলপ পঢ়োঁ সেইটো সঁচা কথা দেই বৰ দুখ লাগি যায় বে ইচ 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 মা কি কৰি আছ তই এই কলেজৰ গ্ৰুপৰ পৰা নটিফিকেশ্যন দিছিলে কাইলৈ পৰা তোমাৰ অনলাইন ক্লাছ দিব মানে তোক মই নিজে দেখিছো নহয় এই তোমাৰ চোৱাচোন মই হোৱাটছএপতে আছিলো তই মোৰ সব নাক কান কাটি চেছ কৰি নহয় মা শইকীয়ানী পুতেক দেখিছ তই এই কি ভিতৰত সোমাই কি কৰি থাকে মই জানো নহয় ক'লে এই কলেজৰ গ্ৰুপৰ পৰা মই দেখিছো তই কি কৰি আছ দেউতাৰ মাৰো নাক কান তই সব কাটি মই পঢ়াৰ বস্তু চাই আছিলো হ'ব মই তোৰ কথা জনাই আছে হ'ব তই শইকীয়ানী পুতেকক দেখিছ সি কিমান নম্বৰ পাইছে 99 পাইছে মই পঢ়িব লাগে যোৱাচোন তুমি ফাৰ্ষ্ট ইউনিটে তই কিমান পালি তই কৈছিলি ইলেক্ট্ৰষ্টাটিক ফৰ ইজ এ কনভাৰেটিভ ফৰ কি হ'ব এইবিলাক পোৱালি জানো work done by an external force equal to এই দুনিয়া বৰ বকি থাকে পঢ়াইতে পৰীক্ষা হয় নে তাকে ঠিক নাই এখন গোটেই কৰোণা ভাইৰাছ আৰু কেতিয়া হেল্ল' মানে যে এই পুলত আছোঁ আছোঁ আৰু শুনচোন ষ্ট্ৰিং লৈ আহিবি পইচা চিন্তা কৰিব নালাগে আমি পইচা গোটাই দিছোঁ তই খালি লৈ আন ঠিক আছে দে আছোঁ এইটোতো আজিকালি খুব পঢ়ে এই অথনি এবাৰ পঢ়ি মই আমলৈ যাওঁ অকণমান ওলাই যাওঁ পাৰিলে কিমান পঢ়ি দিছোঁ বহুত দিগদাৰ যায় নেকি ক'ত যাওঁ এই অকণমান এনেই ফুলৰ পিনে ওলাই যাওঁ পুলত কি কাম আছে এই ইহঁত আমাৰ লগত খগেনত বহি আছে এই নহয় কথাটো বুজিবলৈ চেষ্টা কৰ তই লোকৰ শইকীয়ানী পুতেকক দেখিছনে নাই দিনটো ঘৰতে থাকে ঘৰতে পঢ়িয়ে থাকে কি ঘৰৰ ভিতৰত সোমাই গেম খেলি থাকে পঢ়ি থাকে আমি এখন পঢ়াৰ কথা জনা আছে আমি মানে গোটেইখিনি মিলি কেনেকে পঢ়া শুনাটো আগবাঢ়ি সেইকেইজনে আমাৰ বুঢ়ানী পিতেকটো নহয় কি কৰে গৈছে ৰচিম বুঢ়ানীলৈকে ফোন এটা কৰোঁ মই এই ল'ৰাটোৰ পৰা নহয় শান্তি নাইকিয়া হৈছে ঘৰখনত হেল্ল' শইকীয়ানী বৰুৱানী তাকে আপোনাৰ খবৰ এটা লওঁ বুলি ফোন কৰিলোঁ ভালেই নহয় ন আপোনাৰ ভালেই এই হেৰি নহয়
আপোনাৰ ল'ৰাটো ক'লে গৈছোঁ মই দেখোন ইমানটো তাক পঠাই পিনি যোৱা দেখিছোঁ হা কি কথা কৈছে হে আপুনি এই পৰীক্ষাৰে কেইদিন আছে আপুনি বাৰু তাক এটা পুললৈ বহিবলৈ পঠিয়াব লাগে নে কওকচোন খগেনহঁতৰ লগত চি আপুনি কি কাম কৰিছে কওকচোন একেবাৰে ভাল লোৱা নহয় গম পাইছে নাই কিন্তু ছোৱালী কেছত ইপিনি সিপিনে বহুত একে ডাঙৰ খেলৰ কেছ আপুনি নাজানে নহয় সিহঁতৰ কথা নপঠিয়াব দেই ল'ৰাটো তাৰ লগত একদম নপঠিয়াব মই আমাৰ গোটাই এইবিলাকত যাব নিদিওঁ নহয় আৰু সি যে পঢ়ে মই অনবৰত তাৰ পিছতে বহি থাকোঁ তাৰ পিছত গৈ সি কেনেকৈ পঢ়া শুনা কৰে মই চাই থাকোঁ একদম যে আমাৰ ল'ৰাটো যে গোটেই দিনটো পঢ়াৰ পৰা নুঠাই সি পঢ়িয়ে থাকে পাই মই তাক এইবিলাক ক'লৈকো যাব নিদিওঁ দেই নিদিব আপোনাক গম পাইছে নাই এই খগেনহঁত বহুত বেয়া অঁ হ'ব দিয়ক হ'ব হয় কেইদিন খালি তুমি এনেকৈ মোবাইল ষ্টিং আকৌ এশটকা দিলি সদায় তুমি বহি বহি মোলৈ ষ্টিং আনিবলৈ গৈ মই সদায় ষ্টিং আনিম নহয় মোক সদিয়া কাম সদি কৰিবলৈকে জীয়াই আছো এতিয়া চাকৰি কৰিম চব একেলগে মোক সদিয়া কাম টকাৰ কাৰণে আজি এনেকুৱা কৰি মই আগৰ পইচা দিবি মোৰ পইচা তোৰ ফোন পে' নাই মই তোৰ খুৱাই মোৰ পইচাই নাইকিয়া হৈ গ'ল আশাত আছিলোঁ জাননে এই বাদ দেৱী পৰীক্ষাটা যদি হৈ যায় কি হ'ব বৰ চিৰিয়াছ বৰ চিৰিয়াছ খালি পঢ়াৰ কথা কমচে কম স্কুলততো এইবিলাক কথা নাপাত ন মোৰ বৰ চিন্তা পৰীক্ষা কাউন্সিলৰ পৰা কিবা নটিফিকেশ্যন আছে ইউটিউবৰ ভিডিঅ'তে আহিছোঁ চাওঁ পৰীক্ষা কেঞ্চেল হৈ পেলাই আহিলেই হ'ল ব্ৰেকিং নিউজ আমি চাওঁ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰা হৈছে আমি চাওঁ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰা হৈছে এই মুহূৰ্তত লৈ আহিছে এটা ব্ৰেকিং নিউজ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যোৱাটো His name is John C. ইমান টেনশ্যনত কি আছ বাজনা বাজা